আপুনি জানেনে বিলিভ নাইবা ফেথ এনেকুৱা এটা পাৱাৰ যাক যদি আপুনি ইউজ কৰা শিকি যায় তেন্তে আপুনি ইয়াৰ সহায়ত যিকোনো বস্তু এচিভ কৰিব পাৰে। আপুনি এই পৃথিৱীৰ যিকোনো সাকসেসফুল মানুহক নাচাওক কিয়, তেওঁলোকৰ মাজত এই বস্তুটো কমন দেখিবলৈ পাব যে দে হ্যাভ বিলিভ অন দেয়াৰ সেলফছ। বিলিভছৰ সহায়তে ইলন মাস্ক 3বাৰ ফেল হোৱাৰ পিছতো ৰিইউজেবল ৰকেট বনাবলৈ সক্ষম হৈছে। বিলিভছৰ সহায়তে জেফ বেজছ পৃথিৱীৰ সকলোতকৈ ডাঙৰ ই-কমাৰ্চ কোম্পানী বনাবলৈ সক্ষম হৈছে। বিলিভছৰ সহায়তে এপল বনিছে। বিলিভছৰ সহায়তে সেই সকলো বস্তুবোৰ বনিছে যিবোৰ আগতে মানুহে ইম্পসিবল বুলি ভাবিছিল। কিন্তু আপুনি জানেনে এই বিলিভছক আমি এটা কমন ৱৰ্ড বনাই পেলাইছো। সৰুৰে পৰা শুনি আহিছো যে নিজৰ ওপৰত বিশ্বাস ৰখা, তেতিয়া জীৱনত ডাঙৰ কিবা কৰিব পাৰিবা। কিন্তু তাৰ পিছতো আমি এই বিলিভছৰ ইমান গভীৰলৈ যাব নোৱাৰো। আমি নিজৰ ওপৰত বিশ্বাস কৰিবই নোৱাৰো। দ্য মেজিক অফ থিংকিং বিগ এই কিতাপখনৰ মাজত এটা বাইবেলিকেল কোটেশ্যন আছে, দ্য ফেথ কেন মুভ মাউণ্টেইনছ। মানে যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে আপুনি পাহাৰকো লৰচৰ কৰিব পাৰিব। শুনাত অলপ মূৰ্খৰ দৰে লাগে, হয়নে? ইয়াত আৰু এটা কথা কৈ দিওঁ, আপোনাক কেৱল বিলিভ কৰিব লাগিব, উইশ নহয়। এণ্ড দেয়াৰ ইজ এ হাগ ডিফাৰেন্স বিটুইন বিলিভ এণ্ড উইশ। আৰু আমাৰ মাজত মেক্সিমাম মানুহে বিলিভ নকৰি কেৱল উইশে কৰে, আৰু এই বস্তুটোৱে আমাক সাকসেসফুল হ'বলৈ নিদিয়ে, নাইবা সেই কামটো কৰিবলৈ নিদিয়ে যিটো আমি বাস্তৱত কৰিব বিচাৰো। আমাৰ আচলতে নিজৰ ওপৰত বিশ্বাসে নাথাকে। আমি নিজকে এটা ডাঙৰ পজিশ্যনত দেখিবই নোৱাৰো, ইমেজিন কৰিব নোৱাৰো। এই কাৰণে মেক্সিমাম মানুহে বিলিভছৰ পাৱাৰক ইউজ কৰিব নোৱাৰে। বাট যেনেকুৱা মই অলপ আগতেই কলো, বিলিভছৰ সহায়তে সেই সকলো বস্তুবোৰ পচিবল হৈছে যিবোৰ আগতে ইম্পচিবল আছিল। সেয়ে যদি আপুনি এনেকুৱা কিবা কৰিব বিচাৰিছে যিটো ইম্পচিবল যেন লাগিছে, তেন্তে আপোনাৰ ভিতৰতো সেই বিশ্বাস জগাবই লাগিব। এণ্ড এইটো কৰাৰ বাবে বহুত ভাল এটা ৰাস্তাও আছে, যিটো পাৰ্চনেলি মই নিজে ইউজ কৰো, আৰু মই বিচাৰিম যে আপুনি ইউজ কৰক। এণ্ড সেই চাইণ্টিফিক ৱে হ'ল ভিজুৱেলাইজেশ্যন। আপুনি যিটো কৰিব বিচাৰে বা যিটো প্লেন কৰি আছে, সেই প্লেনটো বাস্তৱ হোৱাৰ এটা ইমেজ, এটা পিকচাৰ আপোনাৰ মাইণ্ডত বহুৱাই লওক। আপোনাক এইটো ইমেজিন কৰিব লাগিব যে আপুনি যিটো পাব বিচাৰে সেইটো অলৰেডি আপুনি এচিভ কৰি পেলাইছে। আপুনি সেই পজিশ্যনত উঠি গৈছে আৰু আপুনি সেই লাইফটোক জি আছে। এই প্ৰচেছ আপোনাক দৈনিক ৰাতিপুৱা উঠাৰ পিছত আৰু ৰাতি শোৱাৰ আগত কৰিব লাগিব। এণ্ড বিলিভ মি, দিছ ইজ দ্য অনলি ৱে টু ইউজ দ্য পাৱাৰ অফ বিলিভ। এণ্ড ইয়াৰ আৰু এটা চাইণ্টিফিক কাৰণো আছে যে আমাৰ যিটো সাবকনচিয়াছ মাইণ্ড, ই শব্দক বুজি নাপায়, ই ইমেজক বুজি পায়, পিকচাৰক বুজি পায়। মানে যদি কেৱল আপুনি নিজকে কৈ দিয়ে মই এইটো কৰিব পাৰো, কিন্তু যদি আপোনাৰ মাইণ্ডত সেইটোৰ কোনো ইমেজ, কোনো পিকচাৰ নাথাকে, নাইবা কোনো ইমোচনেল কানেকশ্যন নাথাকে, তেন্তে আপোনাৰ মাইণ্ডে ইয়াক ৰিয়েলিটি নামানে। এইটো কেৱল মাত্ৰ এটা উইশ। কিয়নো চাওক, যদি কেৱল এফাৰ্মেশ্যন কৰিলেই নাইবা নিজকে কৈ দিলেই হ'লহেঁতেন, তেন্তে আজি সকলোৰে উইশ পূৰণ হ'লহেঁতেন। সেয়ে নিজকে কোৱাৰ লগে লগে সেইটো ভিজুৱেলাইজেশ্যনো কৰিব লাগিব। তেতিয়াই আপোনাৰ সাবকনচিয়াছ মাইণ্ডে ইয়াক বিলিভ কৰিব। তাৰ পাছত সেই বিলিভছৰ একৰ্ডিং আপুনি একশ্যন ল'ব। সেই একশ্যনৰ একৰ্ডিং আপোনাৰ ৰিজাল্ট হ'ব। মই ক'ব কি বিচাৰিছো বুজি পাইছে নিশ্চয়। চ' ভিডিঅ'ত কোৱা কথাখিনি যদি মই এটা লাইনত ক'বলৈ যাওঁ, তেন্তে এইটোৱে যে যদি আপোনাক আপোনাৰ লাইফক লৈ এটা ডাঙৰ ড্ৰিম আছে আৰু সেই ড্ৰিম এচিভ কৰাৰ বাবে বহুত বেছি পৰিশ্ৰম কৰিব বিচাৰে, কিন্তু প্ৰডাক্টিভলি হাৰ্ড ৱৰ্ক কৰিব নোৱাৰে, কাৰণ তাত ভাল নালাগে, ইণ্টাৰেষ্ট নাথাকে। আৰু এই ইণ্টাৰেষ্ট নথকা, ভাল নলগা ইয়াৰ কাৰণ হ'ল বিলিভ। আমি বিশ্বাসে কৰিব নোৱাৰো যে এইটো কৰিলে আমি সেইটো পাম। সেয়ে নিজকে কোৱাৰ লগে লগে সেইটো ভিজুৱেলাইজ কৰক। কল্পনা কৰক যে মই সেই ড্ৰিম লাইফটো জি আছো, আৰু যেতিয়াই এই বিলিভ আপোনাৰ সাবকনচিয়াছ মাইণ্ডত বহি যাব, তেতিয়া আৰু আপোনাক একশ্যন লোৱাত কোনো বাধা দিব নোৱাৰে। আৰু এই একশ্যনেই প্ৰয়োজন আমাৰ লাইফ মিনিংফুল কৰাৰ বাবে। আশা কৰো কথাখিনি বুজাব পাৰিছো। চ' আজিলৈকে এইখিনিয়ে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এণ্ড থেংকছ ফৰ ৱাচিং।